নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি নহয় সদায় আহোঁ মৰ্ণিং ইভিনিং ৱাক কৰিবলৈ। আজিও আহিছোঁ, খুব ধুনীয়া ঠাই, তাকে অলপ ভিডিঅ' কৰিছোঁ। ভিডিঅ'টি চাব আৰু ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চাই থাকিব ভিডিঅ'টি শেষলৈকে। পঞ্চৰত্ন ইক' কেম্প, খুব ধুনীয়া শান্ত পৰিৱেশ। ইয়াত খোজকাঢ়িবলৈ ভাল, ৰাতিপুৱা আৰু আবেলি ইমান মানুহো নাথাকে, হুলস্থুলীয়া পৰিৱেশ নহয়। পাৰ্কত আহি থাকে মানুহ, কিন্তু সেনেকুৱা ৰাস্তাত মানে কোনো ভিৰ নহয়, সেইকাৰণে ভাল লাগে খোজকাঢ়িবলৈ ইয়াত। আৰু ইপিনে আছে বিল, খুব ধুনীয়া ধুনীয়া চৰাই পৰি থাকে। এতিয়া সন্ধিয়া হ'ব হৈছে, এন্ধাৰ সেইকাৰণে ভালকৈ দেখি নাপাব। আৰু পদুম ফুলো খুব ধুনীয়াকৈ ইয়াত ফুলি থাকে বহুত। আজি মানুহ অহা নাই বেছি, বন্ধ দিনত বেছি আহে। আছে নৰনাৰায়ণ সেতু, আৰু পিনেও আছে ধুনীয়া পাহাৰ। ৰেল ৰাস্তা ইপিনে, সৰুকৈ ভিডিঅ' এটা কৰিলোঁ, কৰি আপোনালোকক আগবঢ়ালোঁ। আজি বেলেগ ভিডিঅ' নাই, চাই যদি ভাল লাগে লাইক কমেণ্ট কৰিব। আজিলৈ ধন্যবাদ।